মিক্স মছলা কিচেনলৈ আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ। আজিৰ মোৰ কিচেনত মই লৈ আহিছোঁ কণী আৰু কলৰেদি সুস্বাদু ৰেচিপি। এই কলকেইটা বহুত বেছিকৈ পকি গৈছে, গতিকে আমি বহুত বেছিকৈ পকি যোৱা কলকেইটাৰ লগত কণী দি এটা নতুন ৰেচিপি তৈয়াৰ কৰোঁ আহকচোন। মই ইয়াত 4টা কল লৈছোঁ আৰু এটা কণী লৈছোঁ। মই ইয়াত এতিয়া এটা মিক্সাৰ জাৰ লৈছোঁ। তাৰপিছত মই গোটেই কলকেইটা এনেধৰণে গুচাই ইয়াত এড কৰি দিছোঁ। তাৰপিছত মই কণীটো এনেদৰে ভাঙি লৈ ইয়াত এড কৰি দিছোঁ। ইয়াত মই আধা বাটি চেনি লৈছোঁ। আপোনালোকে চেনিৰ পৰিমাণ কিমান মিঠা খায় তাৰ ওপৰত নিৰ্ভৰ কৰি দিব পাৰে। তাৰপিছত মই ইয়াত এবাটি লৈছোঁ ঘেঁহুৰ আটা, এইখিনিও মই ইয়াত ঢালি দিছোঁ। মই ইয়াত এটা সৰু কাপেৰে একাপ গাখীৰ লৈছোঁ, এইখিনিও মই ইয়াত এড কৰি দিছোঁ। তাৰপিছত মই একেটা কাপেৰে এনেধৰণৰ একাপ পানী লৈছোঁ, অৰ্থাৎ গাখীৰ আৰু পানীৰ পৰিমাণ মই সমান লৈছোঁ। তাৰপিছত মই ইয়াত এড কৰিছোঁ এচিকুট খোৱা চৌদা, আৰু মই এতিয়া একেবাৰে শেষত ইয়াত এড কৰি দিছোঁ এচামুচ কৰ্ণফ্লাৱাৰ। কৰ্ণফ্লাৱাৰ আমি এইকাৰণে ইয়াত এড কৰি দিছোঁ, কৰ্ণফ্লাৱাৰ দিলে অকণমান আমাৰ পুৰিকেইটা মচমচীয়া হ'ব। এতিয়া আমি এই গোটেইখিনি মিলাই লৈ ইয়াক ভালদৰে পিচি লওঁ। এতিয়া চাওক, মই গোটেই বস্তুখিনি ভালদৰে পিচি লৈছোঁ। পিছত আমাৰ আটাখিনি এনেধৰণৰ হৈছে। আমাক এনেধৰণেই পুৰি বনাবৰ বাবে আটাখিনি লাগে। ই বহুতো টানো নহয় আৰু একেবাৰে ঢিলাও নহয়। আমি যেনেদৰে কেক বনাওঁ তেনেকুৱা ধৰণে মই ইয়াক ৰাখিছোঁ। আহক এতিয়া আমি ইয়াৰ পৰা পুৰি বনাওঁ। এতিয়া মই এনেধৰণে এখন তাৱা গেছৰ মিডিয়াম টু ল' ফ্লেমত গৰম কৰি লৈছোঁ। তাৰপিছত মই ইয়াত দুটোপালমান তেল দি দিছোঁ। তেলখিনি দিয়াৰ পিছত মই ইয়াত এই মিশ্ৰণটো এনেদৰে দিম। বহুত বেছি ডাঙৰকৈ মই ইয়াক নবনাওঁ। বহুত বেছি ডাঙৰকৈ বনালে ইয়াক ওলটাই দিবলৈ অকণমান অসুবিধা হয়, যিহেতু ই একেবাৰে কোমল হৈ সিজে। এয়া চাওক, আমাৰ পুৰিটো এফালৰ পৰা সিজি গৈছে। এতিয়া আমি ইয়াক এনেদৰে সাৱধানেৰে ওলটাই ল'ম। মই এইফালৰ পৰা ইয়াক কেইটোপালমান তেল এড কৰি দিম। এতিয়া এইফালৰ পৰাও আমি পুৰিটো অকণমান সময়ৰ বাবে সিজাই ল'ম। ইয়াক মই পুনৰ ওলটাই চাইছোঁ। এয়া চাওক, এইফালৰ পৰাও আমাৰ পুৰিটো সিজি গৈছে। আৰু অকণমান এইফালৰ পৰা আমি সিজাই লওঁ। এয়া চাওক, আমাৰ পুৰিটো একদম ৰেডি হৈ গৈছে। মই আৰু এটা বনাই দেখুৱাইছোঁ। এনেদৰে আমি কেইটোপালমান প্ৰথমতে তেল দি ল'ম। তাৰপিছত এখন হেতাৰে এনেধৰণে এচামুচ এড কৰি দিম। অকণমান মই এনেদৰে বহলাই দিম। তাৰপিছত তলৰ ফালৰ পৰা আমি ইয়াক সিজিবলৈ দিম। এতিয়া আমি ইয়াক ওলটাই লওঁ। পুনৰ মই ইয়াৰ ওপৰত কেইটোপালমান তেল এড কৰি দিছোঁ। এতিয়া পুনৰ ইয়াক তলফালৰ পৰা সিজিবলৈ দিম। পুৰিটো ওলটাই চাওঁ আহকচোন, তলফালৰ পৰা সিজিলে নে নাই। এয়া চাওক, আমাৰ তলফালৰ পৰা পুৰিটো সিজি গৈছে। এনেদৰে আমি গোটেইখিনি পুৰি বনাই ল'ম। মই আপোনালোকক আৰু এটা বনাই দেখুৱাই দিছোঁ। মই গোটেইখিনি দেখুৱাই থাকিলে মোৰ ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব, গতিকে মই 2-3টামানহে আপোনালোকক বনাই দেখুৱাম। এয়া চাওক, পুনৰ মই এনেদৰে এচামুচ ইয়াত দি দিছোঁ আৰু হেতাখনৰ সহায়েৰে এনেদৰে অকণমান ইয়াক বহলাই দিছোঁ। তাৰপিছত আমি ইয়াক 1 মিনিটমানৰ কাৰণে সিজিবলৈ দিম। 1 মিনিটমান সিজাৰ পিছত মই ওপৰৰ পৰা এনেদৰে অলপ তেল দি দিছোঁ। তাৰপিছত মই ইয়াক
ওলটাই দিওঁ। পুনৰ মই ওপৰৰ পৰা অকণমান তেল দি দিছোঁ। আপোনালোকে ইয়াক তেলৰ সলনি ঘিউৰো ব্যৱহাৰ কৰিব পাৰে। ঘিউ দিলে ইয়াৰ ফ্লেভাৰটো আৰু বেছি বাঢ়ি যায়, খাবলৈ আৰু বেছি সোৱাদ লগা হয়। এতিয়া আমাৰ ৰুটিটো তলফালৰ পৰাও ভিজি গৈছে। ৰুটি নহয়, আচলতে ইয়াক আমি বনানা পেনকেক বুলি ক'বও পাৰোঁ, কিন্তু আমাৰ ইয়াত ঘৰুৱা ভাষাত ইয়াক পুৰি বুলি কয়। এতিয়া আমাৰ এইটো তৈয়াৰ হৈ গৈছে। এয়া চাওক, আমাৰ বনানা পেনকেক তৈয়াৰ হৈ গৈছে। আপোনালোকে ইয়াক কলৰ ৰুটি অথবা কলৰ পুৰি অথবা কলৰ পুৰি বুলি ক'লেও হ'ব। এতিয়া মই এইখিনি গোটেইখিনি তৈয়াৰ কৰি দিছোঁ। এয়া চাওক, এতিয়া মোৰ পেনকেক তৈয়াৰ হৈ গ'ল। আপোনালোকে গৰমে গৰমে ইয়াক পৰিৱেশন কৰক আৰু খাই কেনে পালে এবাৰ জৰুৰ কমেণ্ট কৰিব। আজিলৈ ইমানেই। নমস্কাৰ।